বন্ধুসকল গুড মৰ্ণিং নমস্কাৰ। আজি মই ৰাতিপুৱা ভাগত এতিয়া কি কৰিম মই সেইখিনি বস্তু আপোনালোকক দেখাই দিওঁ। মই মানে আমতি বুলি এতিয়া আমি জাম খাব যাম কঁঠাল এইবিলাক খাম আৰু গাছত উঠি এনজয় কৰিম অলপমান। আমতি আৰম্ভ হৈছিল আপোনাৰ মানে কিছুমানে অম্বুবাচী বুলি কয়, আমি আমতি বুলি কৰোঁ। আৰম্ভ হৈছিল মানে যোৱা মঙলবাৰে আৰু আজি সুদ হ'ল, আজি হ'ল আপোনাৰ শনিবাৰ। আজি মানে ভাঙিল, তেতিয়া আমি জাম খাব যাম ৰাতিপুৱা, খামো লৈ আহি আপোনালোকে চাই থাকক। এটা সৰু ভিডিঅ' চাই থাকক। পৰিৱেশটো বেলেগ, মানে বেলেগটো কি কাৰণ হৈছে আপোনালোকে গম পাইছেনে পোৱা নাই? বেলেগটো হৈছে এটা কাৰণতে বৰষুণ নাই পাৰি। বৰষুণ হ'লে আমতি বেছি মানে হেৰি হয়, মানে চবফালেদি জিকা এইবিলাক হৈ থাকে। মানে যিয়ে নহওক মহিলাখিনিৰ কাৰণে এটা সুবিধা হৈছে, ৰ'দ দি আছে মানে কাপোৰখিনি শুকাব পৰা হৈছে। যিবিলাকে ধুইছে কাপোৰ কানি তেওঁলোকে মানে শুকাবত সুবিধা হৈছে। মহিলা যিবিলাক আছে তেওঁলোকৰ কাৰণে বিৰাট ভাল হৈছে, মানে তেওঁলোকে ভাল পাইছে বৰষুণটো নোহোৱাৰ কাৰণে। যিয়ে নহওক ভিডিঅ'টো চাই থাকক, আমি তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ, বলক আপোনালোকে। আমাৰ এই দত্ত আৰু ইফালে আছে মনোজ ভাই আমি আহিছোঁ যাম খাওঁ, মানে অকলে আহিব ভাল নালাগে না, এইজনে দুজন আহিছোঁ আৰু এতিয়া যাম আমি এইবিলাক খাওঁ, আপোনালোকে খাই থাকক। আহি মানে এই জামৰ তল পালোঁ, ইয়াতে এতিয়া জামে আছে নে আম আছে গাছত আমি আমাৰ লগৰ এই দত্ত উঠিব এতিয়া মানে বজাম বুলি কয়, মানে এইটো ডাঙৰ জাম, এইটোৰ অলপ টেষ্টটো বেছি। এইবিলাক দেখিছেনে ক'লা এইবিলাক এইটো জাম, এইটো বজাম বুলি কয়। এইটো জাম খাইছেনে? এইটো খাব লাগে, বঢ়িয়া, বিৰাট টেষ্টি হয়। এনেকুৱা পৰিৱেশটো এটা ভাল লাগে, মানে এই সৰুতে আমি খাইছিলোঁ এনেকৈ গাছত উঠি এতিয়া আৰু এতিয়া আৰু সেইটো পৰিৱেশ আমি ৰিটাৰ্ণ আৰু লৈ আহিলোঁ। মানে চাওঁ সৰু পৰিৱেশটো কেনেকুৱা লাগে। আগতে এইবিলাক কৰি বহুত মজা এনজয় কৰিছিলোঁ আৰু যিয়ে নহওক চাই থাকক। সৰুকালৰ দৃশ্য এনেকুৱা আমি সৰুতে কৰিছিলোঁ এইবিলাক। আপোনালোকে কৰিছেনে কৰা নাই? এইবিলাক সৰুতে কৰিছিলোঁ। মানে লেটুক বা তোমাৰ এই জাপ এইবিলাক মানে এতিয়া নোপোৱা হৈছে, মানে গাছ চাছবিলাক মানুহে কাটি তাৰমানে শেষ কৰি বৰবাদ কৰি ফেলছে না। এতিয়া মানে এইবিলাক বিচাৰি তাৰমানে পোৱাটো বিৰাট টান। আহি আছোঁ আমি এডাল মানে লেটুকৰ গাছ আছে মানুহৰ ঘৰত আহি আছোঁ, চাই লওক, চাই থাকক আপোনালোকে। লেটুকৰ গাছ বিচাৰি তাৰমানে এই বাৰীৰ মাজত সোমাই আহিছোঁ। এই লেটুকৰ গাছ বিচাৰি আহিছোঁ ৰ'ব, চাই থাকক। এডাল পালোঁ লেটুকৰ, কিন্তু মানে এইডালত তাৰমানে মাল নাই। মাল মানে লেটুকটো নাই, মাল বোলে মানে লেটুকটো নাই, মানে এইডালত নহ'ব বাৰু। এইডাল গাছ দেখিছেনে? লেটুকৰ গাছ এইডাল, মানে ইয়াতে নাই, ফলটো নাই। ঘৰত তাৰমানে ৱাইফগিলাখানে কাম কৰি আছে না, এনেদৰে এতিয়া মানে চলি পলি ৰাখি এনেকৈ মানে টঙত ৰখি আছে। আমতি চোৱাৰ সময়টো এনেকৈ ৰখি থাকে। আপোনালোকে ৰখি আছেনে নাই এনেকৈ চলি পলিবিলাক নিজৰ ঘৰত ৱাইফবিলাকক মানে কাম কৰিব দি আহি? ভাই আজি কঁঠাল লেটুক এইবিলাক খাব পামনে নাপামে? চব পাম। আশা আছে নাই? মালবিলাকে আছে, মালবিলাক নাই। চব আছে, মাল পাম না? বিচাৰি মানে কঁঠালৰ গাছ এডাল পালোঁ, মানে এইডালৰ পৰা দুই এটা কঁঠাল লৈ যাম। ইয়াতে পাইছোঁ, দেখাই এইডাল কঁঠাল, এইডাল আমি ইয়াৰ পৰা মানে দেখিছেনে আপোনালোকে? দুই এটা কঁঠাল লৈ যাম, ঘৰত নি খাম আৰামত, চাই থাকক। আমি তাৰমানে কঁঠাল এটা পালোঁ আৰু কিবাকৈ মানে পকা কঁঠাল, এটা সৰু আৰু আছে, গোটেইখিনি ইয়াত দেখুৱাব নোৱাৰিমতো। মানে এইটো এটা আনিলোঁ, মই ঘৰত আনিলোঁ। আমি চবখিনি বিচাৰি গ'লোঁ, তাৰমানে বাৰী ঘৰে চব বিচাৰি গ'লোঁ। তাৰমানে লেটুক মানে গাছডালহে আছে, মানে লেটুকটো নাই তাৰমানে। আৰু বাকী জাম তাম অলপ চলপ দুই চাৰিটা পাইছোঁ, কঁঠাল অলপ পাইছোঁ আৰু সেইখিনিয়ে। বাকীখিনি যিয়ে নহওক এইখিনি আমি ঘৰুৱা মানে উঠাই আনি মানে এইখিনি খাম এতিয়া ঘৰত। এতিয়া বাকী বজাৰত যাম, বজাৰৰ পৰা বাকীখিনি আনিম আৰু বজাৰৰ ভিডিঅ' এটা আপোনালোকক মই দেখাম। বজাৰত কেনেকুৱা দাম, কি বস্তু কেনেকুৱা চলি আছে, মাছ মাংস ফল মূল এইবিলাকৰ মই এটা ভিডিঅ' বনাম। নেক্সট ভিডিঅ'টোত আপোনালোকে দেখা পাব। যিয়ে নহওক চাই থাকক। আজিলৈ এইটো ভিডিঅ' ইমানতে এৰিলোঁ, আৰু যিসকলে ছাবস্ক্ৰাইবাৰ কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইবাৰ কৰক মোৰ চেনেলটো। আজিলৈ এৰিলোঁ, বাই, জয় আই অসম।